আমাৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সিদ্ধান্তটো হৈছে এতিয়াৰ পৰা জনসংখ্যাৰ ভিত্তিত আপোনাৰ চৰকাৰী চাকৰি হ'ব। এই বিষয়ে আমি সবিশেষ আপোনাক জনাম। চৰকাৰৰ আঁচনিত এতিয়াৰ পৰা প্ৰযোজ্য হ'ব জনসংখ্যা বিধি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰা চৰকাৰৰ আঁচনিত প্ৰযোজ্য হ'ব জনসংখ্যা বিধি। ASC আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব জনসংখ্যা বিধি। জনসংখ্যা নীতিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। চৰকাৰী আঁচনিসমূহৰ লাভালাভ সৰ্বোচ্চ 2টা সন্তান থকা ঘৰৰ লোকেহে লাভ কৰিব। যদি আপোনাৰ পৰিয়ালত 2টা সন্তান আছে তেতিয়াহ'লে আপুনি চৰকাৰী চাকৰিৰ বাবে আশা কৰিব পাৰে, নহ'লে আপুনি আশা কৰিব নোৱাৰে। অৱশ্যে আঁচনিসমূহৰ ক্ষেত্ৰত জনসংখ্যা নীতি পৰ্যায়ক্ৰমে প্ৰযোজ্য কৰা হ'ব। সদস্যতহে 4ৰ পৰা 5জন সন্তান, তাৰপিছত 3জন আৰু তাৰ পিছতে 2জনীয়া সন্তানৰ ঘৰৰ লোকেহে চৰকাৰী আঁচনিৰ লাভালাভ পোৱাটো নিশ্চিত কৰিব। ইয়াত কি কৈছে যে সদস্যতে 4ৰ পৰা 5জন সন্তান, এটা সদস্যৰ মাজত 4ৰ পৰা 5জন সন্তান থাকিব লগা আৰু তাৰপিছত 3জন, আৰু সেইসকল যে ল'ৰা ছোৱালী আছে তাৰপিছত তেওঁলোকৰ 3জন হ'ব লাগিব। পিছতে 2জনীয়া সন্তানৰ ঘৰৰ লোকেহে চৰকাৰী আঁচনিৰ লাভালাভ পোৱাটো নিশ্চিত কৰিব চৰকাৰে। এই কথা সংবাদমেল যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদি কোনো আমাৰ এই ভিডিঅ' চাওক আপোনাক অশেষ